মোকালমোৱা জয়সাগৰত স্থাপিত বি.আৰ. আম্বেদকাৰ মেমৰিয়েল হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰৰ আজি 91 বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। 10 বছৰ পূৰ্বে আজিৰ এই দিনটোতে কৃষি আৰু মৎস্য প্ৰধান অঞ্চলটোৰ দুখীয়া কৃষকসকলৰ বাবে নবীন চন্দ্ৰ কলিতাই স্থাপন কৰা এই হস্পিটেল প্ৰাংগণত আজি ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱস। আজি ৰাতিপুৱা চাফাই কাম আৰু বিভিন্ন সৌন্দৰ্যবৰ্ধক ফুলৰ পুলি ৰোপণ কাৰ্যসূচীৰ পিছতে আম্বেদকাৰ হস্পিটেলৰ পতাকা উত্তোলন কৰে হস্পিটেলখনৰ অধ্যক্ষ নবীন কলিতাই। অঞ্চলটোৰ দুখীয়া ৰাইজক বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে হস্পিটেলখনত নতুনকৈ সংযোগ কৰা এক্স-ৰে মেচিনটোৰ শুভোদ্বোধন আৰু আম্বেদকাৰৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে মোকালমোৱা মহকুমা চিকিৎসালয় মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ চক্ৰধৰ বৰ্মনে। ইয়াৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে নলবাৰী জিলাৰ সাংবাদিক সন্থাৰ সভাপতি ৰাজেন ডেকা আৰু মোকালমোৱা অগ্নি নিৰ্বাপক বাহিনীৰ উপ পৰিদৰ্শক তিলোচন তালুকদাৰে। অধ্যক্ষগৰাকীয়ে প্ৰতিষ্ঠা কালৰে পৰা বিভিন্ন ঘাট প্ৰতিঘাটেৰে আজিৰে পৰ্যায়লৈ অহা হস্পিটেলখনত অঞ্চলটোৰ দুখীয়া ৰাইজক অনাগত দিনত নিয়মীয়াভাৱে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰি চিকিৎসালয়খনত দন্ত চিকিৎসাৰ লগতে আন চিকিৎসাৰো সুব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে। নিউজ ডেস্ক ৰিপৰ্ট অসমী ভিজন।